ওচৰতে নামঘৰ সেউজীয়া পথাৰ দীঘলীয়া ৰাস্তা হেইয়া নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মই মাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ আৰু এতিয়া ওলাইছো এফালে ক'ত যাম আপোনালোকক দেখাই দেখিম ভিডিঅটো আৰম্ভ কৰিছো আৰু প্ৰথমৰ পৰা ভিডিঅটো আৰম্ভ কৰিছো কোনো স্কিপ নকৰিব বিয়া এখনলৈ যাবলৈ ওলাইছো কৈ দিছো আপোনালোকক আৰু বিয়াখন অকণমান যিমান পাৰো দেখাম আমাৰ সম্পৰ্কীয় বিয়াই গতিকে ওলাইছো স্কিপ নকৰিব ভিডিঅটো শেষলৈকে চাই যাব সৰু এটা ভিডিঅ ব্লগ মানে বলক বিয়া আছে মোৰ উপহাৰ ধুনীয়া উপহাৰ এটা পালো আৰু পিন্ধি লৈছো গতিকে গৈ থাকো বলক আৰু আমি গৈছো বিয়া খাবলৈ গৈছে মামনি ৰাগ ৰিমলি ৰুণ আৰু ৰুণৰ দেউতাক এতিয়া গৈ থাকো ভিডিঅ ৰাগ শুই উঠি আহিছে সেইবাবে তাক হাই বুলি ক'বলৈ ক'লেতো সি হাই কোৱা নাই একদম পেছপাতি অহা দি আহিছে আৰু গৈ থাকোচোন একদম সেউজীয়াৰ মাজে মাজে গৈ আছো সেউজীয়াৰ পৰিৱেশ উপভোগ মই অকলে নকৰো আপোনালোকক কৰাও বলক তেতিয়াহ'লে ভিডিঅটোৰ মাজত কোনো স্কিপ নকৰাকৈ চাই যাব আমি এতিয়া যোনফালে গৈ আছো মানে দুই কাষে সেউজীয়া পথাৰ আৰু এতিয়া এই আহিনৰ গেৰ ধৰা পথাৰখনৰ সেউজীয়া দৃশ্যখিনি দেখি আমি নিজে আপ্লুত হ'লো সেইবাবে আপোনালোকৰ আগতো মই অকণমান দেখালো সেউজীয়াকনো কোনে ভাল নাপায় নহয়নে বাৰু এই সেউজীয়া দেখি একদম আপোন বিভোৰ হৈ গ'লো আৰু ইমান ধুনীয়া চাওকচোন আৰু বেছি দূৰ নহয় ঠিক আমাৰ ঘৰৰ পৰা আধা কিলোমিটাৰমান আঁতৰত এই পথাৰখন মানে গেজিঙৰ পথাৰ বুলি কয় গতিকে সেয়া পথাৰখন মই আপোনালোকক দেখালোঁ আমি যিটো ৰাস্তাত গৈ আছোঁ এলেংমৰাৰ ফালে সেই ৰাস্তাটো পাৰ হৈ যাবলৈ হ'লে এই সেউজীয়া পথাৰখন পায় গতিকে এতিয়া যাওঁ তাতে আপোনালোকক লগ পামগৈ বিয়া ঘৰত আৰু অকণমান সেউজীয়া পথাৰখন আৰু পথাৰখনৰ ছাইডত আছে ডাঙৰ ডাঙৰ ফিছাৰী এই ফিছাৰীখিনি এতিয়া চৰকাৰে খনাইছে ডাঙৰ ডাঙৰ ফিছাৰী দুইপাৰে আৰু এতিয়া গৈ থাকোচোন বলক আপোনালোকে উপভোগ কৰক মইনো কি কৰি ক'ম বিয়া ঘৰতে দেখামগে অৱশেষত গৈ থাকো বিয়া ঘৰলৈকে আৰু এতিয়া আমি পাই গ'লোহি বিয়া ঘৰৰ ৰাস্তাটো দীঘলীয়া পদূলিৰে দি সোমাই যায় সন্মুখতে নামঘৰ ভাগ আছে আৰু তাৰো দুয়োপাৰে সেউজীয়া পথাৰ আৰু এতিয়া বিয়া ঘৰৰ সন্মুখত এয়া চিনাকি মানে পৰিয়ালৰ মানুহেই লগ পালোঁ নবৌৰ ককায়েকেই হ'ব এয়া দেখিছেনে ইমান ধুনীয়া পথাৰ দূৰত হৈ বিয়া ঘৰ আমাৰ নবৌহঁতৰ ঘৰ মানে বৌ ঘৰ আৰু মই ৰাগক লৈ গৈছোঁ কোচতে আৰু ৰাগৰ মাকে মানে মামনিয়ে কেমেৰা ধৰিছে আৰু এই পৰিৱেশবোৰ মই ধৰিবলৈ পালে কেমেৰাত ৰাখিবলৈ পালে মই বহুতেই ভাল পাওঁ সেইবাবে আৰু ৰাগে দেখিছেনে মোৰ কোচৰ পৰা নামি ল'লে সি খোজকাঢ়িবলৈ বিচাৰিছে সেইবাবে তাক খোজকাঢ়ি বৰ্তাকৰ হাতৰ আঙুলিত ধৰি লৈ গৈছোঁ আৰু এতিয়া গৈ থাকোঁতে দেখিছেনে বাৰু ৰাস্তাৰ দাঁতি ল'ৰাবিলাকে খেলি থাকোঁতে চাইকেলৰ পৰা ইটোৱে সিটো গতিয়াই পেলাই দিলে গতিকে সিহঁতৰ এটা এইবোৰ মানে কাকনো কি বুজাব আজিকালি ল'ৰা ছোৱালীবিলাকক আৰু গৈ থাকোঁতে আমাৰ অকণমানি শ্যামকো লগ পালোঁ মানে মোৰ ভতিজা সি যথেষ্ট ডাঙৰ হ'ল ভালেমানকেইদিন তাক লগেই পোৱা নাই এইটো আমাৰ ভতিজাটো বহুত ডাঙৰ হৈ গৈছে ল'ৰাটো আমাৰ ছোৱালী সমান হৈ গৈছে আৰু এতিয়া বিয়া ঘৰ সোমাম গতিকে আপোনালোককো বিয়া ঘৰৰ ভিতৰলৈ লৈ যাওঁ ব'লকচোন আমি আহিছোঁ আমাৰ দাদাৰ শহুৰেকৰ ঘৰলৈ এয়া শহুৰেক আৰু মাক সন্মুখতে ৰৈ আছে গেটৰ সন্মুখতে মানে আমাৰ বৌৰ মাক দেউতাক বৌৰ ভনীয়েকৰ বিয়া এতিয়া আমি বিয়ালৈ আহিছোঁ আৰু এইজনী আমাৰ বৌ মানে তাইকতো আগতে দেখাইছোৱে গতিকে এতিয়া দেখিব বাৰু ভিডিঅ'ত আমাক নেদেখিলে হ'বলা তাই সেইবাবে তাই ভিতৰলৈ গ'লগৈ কইনাক আমি এতিয়ালৈকে দেখাই নাই ইনষ্ট্ৰুমেণ্ট পাৰ্টি গোট খাই আছে অঁ বেণ্ড পাৰ্টি কফি খাইছোঁ দেই এই তোমাৰ অকণমান হা হেৰি খাই আছে পকৰি
আৰু বিয়ালৈ এটা মিউজিক পাৰ্টি আহিছে মানে মিউজিক পাৰ্টিটো দেৰগাঁৱৰ হয় এয়া মা নবৌ মই মামনি স্নেক ধৰি ৰাখিলোঁ থাকে মই মাতিছিলোঁ নহয় নুশুনিলা বোৱাৰী মানে ভাইটি বোৱাৰী ভণ্টি তাই এটা চেনেল আছে আপোনালোকে চাব দেই মই সেইটো দি দিম বাৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব তোমাৰ ফ্ৰেণ্ডখিনিও মোক চাবলৈ ক'বা পাৰ্টি গোটেইটো বহি আছে বিহু চাইগে ৰ তোমালোকে আমাৰ ঘৰ আগেদিহে আহিছা অঁ ধুনীয়া পৰিৱেশত বিয়া খালোহি দেই ইমান ধুনীয়া সেউজীয়া সেউজীয়া আৰু দেই সেউজীয়া পৰিৱেশত ইমান ভাল লাগিছে দুয়োপাৰে পথাৰ মাজত ৰাস্তাটো সেউজীয়া আৰু আজি বিয়া দেখুৱালোঁ আপোনালোকক কেনেকুৱা লাগিলে চাই এটা কমেণ্ট কৰিব নতুনকৈ অহা হ'লে ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পোৱা প্ৰতিশ্ৰুতি দিছোঁ আকৌ এটা ভিডিঅ'লৈ আপোনালোকৰ ঘৰলৈ আহিম তেতিয়ালৈকে আপোনালোক সকলো সুস্থ থাকক ধন্যবাদ বন্ধুসকল খুব ধুনীয়া পৰিৱেশত বিয়া খালোহি দেই এতিয়া গৈ আছোঁ ঘৰলৈ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰে ব'লক